Hello everyone, অনুশীলনী 5.2 question number 17 solution to আজিৰ এই ভিডিওটোত আমি deeply discuss কৰিম. So without any waste of time, let's get started. So এতিয়া আমি question number 17 কি দিয়া আছে question number 17 কৈছে যে 3 8 13 253 এই সমান্তৰ প্ৰগতিটোৰ শেষৰ ফালৰ পৰা 20তম পদটো নিৰ্ণয় কৰা. এতিয়া এই সমান্তৰ প্ৰগতিটোৰ আমি শেষৰ ফালৰ পৰা কি কৰিব লাগে 20তম পদটো নিৰ্ণয় কৰিব লাগে. এতিয়া প্ৰথমে কি লিখিম দিয়া আছে বুলি লিখি লম যেটো সমান্তৰ প্ৰগতি দিয়া আছে ঠিক আছে সমান্তৰ প্ৰগতিটো কি সমান্তৰ প্ৰগতিটো হৈছে এটো 3 8 13 253 ঠিক আছে তাৰ পিছত আমি কি লিখিম ইয়াত কি আছে মানে সমান্তৰ প্ৰগতিটো আমি কি কথা আমি লিখিব পাৰো হেখিনি আমি লিখি ললো প্ৰথম পদ হিচাপে কি লিখিলো a = 3 মানে এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদটো কি হয় a হয় আৰু সাধাৰণ অন্তৰটো কি হয় সাধাৰণ অন্তৰটো হৈছে d যেটো আমি কি লিখিব পাৰো দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ কৰিলে আমি সাধাৰণ অন্তৰটো পাম ঠিক আছে 8 - 3 কৰোতে আমি 5 পালো ঠিক আছে এটোটো বুজি পাইছে সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদটো হৈছে 3 আৰু সাধাৰণ অন্তৰটো আমি কেনেদৰে পাম দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ কৰি 8 - 3 = 5 ঠিক আছে আৰু nতম পদটো কি হয় যেটো আমি an বুলি কওঁ হেতু ইয়াতো দিয়াই আছে আৰু হেতু হৈছে 253 সো এতিয়া আমি কি কৰিম নাও এতিয়া আমি এটা ফৰ্মুলা জানো হয়নে nতম পদৰ ফৰ্মুলাটো আমি জানো হেতু আমি কি লিখিব পাৰো an = হয়নে an = কি লিখিব পাৰো an = আমি লিখিব পাৰো a + n - 1 * d ঠিক আছে নে a + n - 1 * d ঠিক আছে লিখি ললো এটা an ৰ ভ্যালুটো আমি জানো হেতু আমি কি লিখিব পাৰো 253 হয়নে 253 লিখি দিলো আৰু a মানে কি হয় প্ৰথম পদ হয় যেটো আমি 3 বুলি লিখি দিলো আৰু n ৰ ভ্যালুটো আমি নাজানো হয়নে হেতু আমি n হিচাপে লিখিলো আৰু d মানে আমি লিখি দিব পাৰো সাধাৰণ অন্তৰৰ ভ্যালুটো যেটো কি হয় 5 হয় ঠিক আছে আৰু n মানে কি হয় n ৰ ভ্যালুটো ইয়াত দিয়া নাই কিন্তু n মানে কি হয় n মানে হৈছে পদৰ সংখ্যা ঠিক আছে নে মানে ইয়াত কেইটা পদ আছে কেইটা নাম্বাৰ ইয়াত আছে মানে সমান্তৰ প্ৰগতিটো ইয়াত কেইটা পদ আছে ঠিক আছে পদৰ সংখ্যাটো আমি নাজানো ঠিক আছে ঠিক আছে এতিয়া প্ৰথমে আমি পদৰ সংখ্যাটো উলিয়াই লওঁ মানে কি উলিয়াই লম আমি প্ৰথমে n ৰ ভ্যালুটো উলিয়াই লওঁ ঠিক আছে সো আমি এটা লিখিম 253 = 3 + 5n - 5 ঠিক আছে নে 3 + 5n - 5 ঠিক আছে আৰু এতিয়া আমি n টো একচেটিয়া কৰিম আৰু বাকিখিনি আমি ক্যালকুলেট কৰি লম তাৰ আগতে আমি লিখি লওঁ 253 = 5n 3 পৰা 5 বিয়োগ কৰিলে কিমান হ'ব -2 হ'ব ঠিক আছে আৰু -2 টো আমি ইফালে লৈ গলে কি হৈ যাব 253 লগত প্লাস হৈ যাব সো আলটিমেটলি কি হৈ যাব -2 টো ইফালে লৈ গলে প্লাস হৈ যাব মানে 255 আমি পালো ঠিক আছে নে 255 আমি পালো আৰু ইফালে কি থাকি গল 5n থাকি গল ঠিক আছে আৰু এতিয়া আমি n ৰ ভ্যালুটো আমি উলিয়াই দিব পাৰো n = আমি কি লিখিম এতিয়া 255 divided by 5 so 255 divided by 5 হলে কি হ'ব 5 * 25 কেইবাৰ যায় 5 বাৰ যায় আৰু 5 * 5 কেইবাৰ যায় এবাৰ যায় ঠিক আছে আমি এটা কি পাই গলো n = 51 পাই গলো মানে ইয়াত কেইটা পদ আছে সমান্তৰ প্ৰগতিটোৰ কেইটা পদ আছে 51টা পদ আছে ঠিক আছে 51টা পদ আছে কিন্তু আমাক পদৰ সংখ্যা উলিয়াবলৈ দিয়া নাই আমাক শেষৰ ফালৰ পৰা 20তম পদটো উলিয়াবলৈ কৈছে এই সমান্তৰ প্ৰগতিটো শেষৰ ফালৰ পৰা 20তম পদটো আমাক উলিয়াবলৈ কৈছে সো আমি এতিয়া কি লিখিম সো আমি এতিয়া লিখিম যে এতেকে শেষৰ ফালৰ পৰা 20তম পদটো আমি কেনেদৰে উলিয়াম শেষৰ ফালৰ পৰা 20তম পদটো আমি এনেদৰে উলিয়াম চাও শেষৰ ফালৰ পৰা 20তম পদটো আমি এনেদৰে উলিয়াম যেটো n আছে হয়নে n আছে হেতুৰ পৰা আমি 20 বিয়োগ কৰি দিম মানে প্ৰথমে আমি লিখি লওঁ এনেদৰে n - 20 ঠিক আছে n - 20 + 1 তম পদ ঠিক আছে কিমান নম্বৰ পদটো হ'ব শেষৰ ফালৰ পৰা 20তম পদটো আসলতে আৰম্ভণিৰ পৰা কিমান নম্বৰ পদটো হ'ব আমি লিখি ললো
ঠিক আছে নে বুজি পাইছেনে শেষৰ ফালৰ পৰা যিটো 20তম পদ হয় শেষৰ ফালৰ পৰা যিটো 20তম পদ হয় সেইটো আৰম্ভণিৰ পৰানো কিমান নম্বৰ পদ হয় সেইটো আমি লিখি ললো ঠিক আছে নে সেইটো আমি লিখি ললো n - 20 যদি আমাক শেষৰ ফালৰ পৰা কিবা এটা পদ উলিয়াবলৈ দিয়ে তেতিয়া আমি কি কৰিম প্ৰথমে পদৰ সংখ্যাটো উলিয়াই লম যেটো আমি পালো আৰু n ৰ পৰা আমি সেই নম্বৰ পদটো আমি বিয়োগ কৰি দিম শেষৰ ফালৰ পৰা 20তম পদটো বুলি কৈছে নহয় সো আমি n - 20 কৰিম সো n - 20 কৰি দিলে আমি যিমান পাম তাৰ লগত +1 কৰি দিম ঠিক আছে n - 20 কৰি +1 কৰি দিলো আৰু ইমান নম্বৰ পদ বুলি আমি লিখি দিলো ঠিক আছে নে ইমানতম পদ ঠিক আছে আমি লিখিলো শেষৰ ফালৰ পৰা 20তম পদটো কি হয় ইমান নম্বৰ পদ হয় সো আমি এটা কি কৰিম এতিয়া আমি n ৰ জায়গাত 51 ৰ ভ্যালুটো লিখিম 51 - 20 ঠিক আছে 51 - 20 আৰু 51 - 20 কৰি আমি +1 কৰি দিম ঠিক আছে নে আমি +1 কৰি দিম আৰু ইমানতম পদ বুলি আমি লিখিম ঠিক আছে সো আমি এতিয়া 51 ৰ পৰা 20 বিয়োগ কৰিলে কিমান পাম আমি 31 পাম আৰু 31 ৰ লগত 1 যোগ কৰিলে 32 হ'ব সো আমি কি লিখিম এতিয়া 32তম পদ ঠিক আছে আমি শেষৰ ফালৰ পৰা 20তম পদটো কি হয় এটো আমি পাই গলো শেষৰ ফালৰ পৰা 20তম পদটো আৰম্ভণিৰ পৰা কিমান নম্বৰ পদ হয় সেইটো আমি উলিয়াই ললো সেইটো কি হয় 32তম পদ হয় এতিয়া 32তম পদ যি হ'ব সেইটোৱে শেষৰ ফালৰ পৰা 20তম পদটো হ'ব ঠিক আছে আমি বুজি পালো নে সো শেষৰ ফালৰ পৰা 20তম পদটো কি হ'ব আৰম্ভণিৰ পৰা 32তম পদ যিটো হয় সেইটোৱে শেষৰ ফালৰ পৰা 20তম পদটো হ'ব সো আমি এটা কি লিখি দিম আমি এতিয়া 32তম পদৰ ভ্যালুটো লিয়াম সো আমি এতিয়া লিখিম যে এতেকে A32 হেতু আমি ভ্যালুটো উলিয়াই দিম ঠিক আছে 32তম পদটো আমি উলিয়াই দিম সো A32 মানে কি হয় A + 31D হয় নে নহয় যিমান নম্বৰ পদটো উলিয়াবলৈ কয় তাৰ পৰা 1 বিয়োগ কৰি আমি d ৰ লগত মাল্টিপল কৰি দিও মানে A + 31D হৈ গল ঠিক আছে এতিয়া জাস্ট আমি ভ্যালুটো পুট কৰি দিলে হ'ল A মানে জানো আমি কি হয় A মানে কি হয় A মানে হয় 3 সো A = ইয়াত কি হয় 3 হয় ঠিক আছে A = 3 সো আমি ইয়াত কি লিখিম A এৰ ঠাইত আমি কি লিখি দিম 3 লিখি দিম ঠিক আছে লিখি দিলো A = 3 আৰু d ৰ জায়গাত আমি d ৰ ভ্যালুটো লিখিম আৰু d ৰ ভ্যালুটো কি হয় d ৰ ভ্যালুটো কি হয় ইয়াত 5 হয় ঠিক আছে d ৰ ভ্যালুটো 5 হয় সো ইয়াত আমি 5 বুলি লিখি দিম ঠিক আছে নে লিখি দিলো সো 3 + 31 * 5 যিমান হয় হেতু হ'ব সো আমি লিখিম যে 3 + 31 * 5 কৰিলে কি হয় 5 * 5 5 * 3 = 15 ঠিক আছে 155 পালো আৰু 155 ৰ লগত 3 যোগ কৰি দিলে কিমান পাম আমি 158 পালো ঠিক আছে এটো হ'ব आंसर মানে আমি কি ক'ব পাৰো শেষৰ ফালৰ পৰা 20তম পদটো হৈছে 153 আমি এনেদৰে লিখি দিম ঠিক আছে আমি লিখিম যে কি লিখিম আমি শেষৰ ফালৰ পৰা 20তম পদটো হৈছে 158 সো প্ৰথমে আমি কি কৰিলো সমান্তৰ প্ৰগতিটো লিখি ললো আৰু সমান্তৰ প্ৰগতিটোৰ পৰা আমি যিখিনি কথা লিখিব পাৰো সেইখিনি আমি লিখি ললো প্ৰথম পদ লিখি ললো সাধাৰণত লিখি দিলো আৰু nতম পদটো লিখি ললো আৰু আমি দেখিলো যে n ৰ ভ্যালুটো নাই মানে পদৰ সংখ্যা ভ্যালুটো নাই সেইটো উলিয়াবৰ কাৰণে আমি প্ৰথমে কি কৰি ললো an = a + n - 1 * d লিখি ললো মানে an ৰ যেটো ফৰ্মুলা হেতু আমি লিখি ললো আৰু তাৰ পিছত আমি ভ্যালুখিনি পুট কৰি দিলো ভ্যালুখিনি পুট কৰি দিয়াৰ পিছত n টো অকলশৰীয়া হৈ গল আৰু n ৰ ভ্যালুটো আমি পাই গলো 51 হয় ঠিক আছে এতিয়া আহিলো আমি মেইন যেটো প্ৰশ্ন হেতু লৈ কি দিয়া আছিল প্ৰশ্নটোত শেষৰ ফালৰ পৰা 20তম পদটো উলিয়াবলৈ কৈছিল সো শেষৰ ফালৰ পৰা 20তম পদটো উলিয়াবৰ কাৰণে সো শেষৰ ফালৰ পৰা 20তম পদটো উলিয়াবৰ কাৰণে আমি n - 20 কৰি দিলো ঠিক আছে পদৰ সংখ্যাৰ পৰা 20 বিয়োগ কৰি দিলো আৰু +1 কৰি দিলো আৰু তাৰ পিছত আমি যেটো পালো হেতুৱে লিখিলো হয়নে তাৰ পিছত আমি কি লিখিলো 32তম পদ মানে শেষৰ ফালৰ পৰা 20তম পদটো কি হ'ব আৰম্ভণিৰ পৰা 32তম পদটো হ'ব ঠিক আছে আৰম্ভণিৰ পৰা 32তম পদটো হ'ব সো তাৰ পিছত আমি কি কৰিলো 32তম পদটো উলিয়াই দিলো বাই ফৰ্মুলা আৰু A32 মানে কি লিখি ললো A + 31D হয় যেটো আমি ফৰ্মুলা হিচাপে জানো সো তাৰ পিছত আমি ভ্যালুখিনি পুট কৰি দিয়াৰ পিছত 158 পালো হেতুৱে আজিৰ ভিডিওটোত ইমানে আজি আমি কোৱেশ্চন নম্বৰ 17 ৰ সলিউশনটো ডিসকাস কৰিলো নেক্সট ভিডিওত আমি ইয়াৰ পিছৰ কিটা সলিউশন ডিসকাস কৰিম
যদি আপুনি এই চেনেলটো যদি নতুন আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ ক্লাছ 10 মেথামেটিক্সৰ বিভিন্ন ভিডিঅ' এই চেনেলটোত আহি থাকে চ' প্লিজ ছাবস্ক্ৰাইব নেক্সট ভিডিঅ'ত আমি ইয়াৰ পিছত এটা সলিউশ্যন ভালদৰে ডিছকাছ কৰিম চ' ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ